সময় সদায় একে নাথাকে। আজি আপোনাৰ তলত থকা মানুহে কাইলৈ আপোনাক ওপৰলৈ তুলি ধৰিব পাৰে। সঁচাকৈ ক'বলৈ গ'লে ভাল ব্যৱহাৰ বিনামূলীয়া, কিন্তু তাৰ মূল্য অমূল্য। কাৰণ ব্যৱহাৰে ক'ব পাৰে এজন ব্যক্তি ভিতৰৰ পৰা কেনেকুৱা। আপুনি ভাবিছে নেকি কিছুমান ব্যক্তি কিয় অতি সৰল হোৱাৰ পিছতো সকলোৰে হৃদয় জিকি লয়, আৰু কিছুমান ব্যক্তি টকা পইচা জ্ঞান ক্ষমতা থাকিলেও কিয় অকলশৰে থাকে? উত্তৰ মাথো এটাই, ব্যৱহাৰ। ভাল ব্যৱহাৰ মানে মাথো নম্ৰ ভাষা নহয়। ভাল ব্যৱহাৰ মানে দুখত থকাজনক সান্তনা দিব জানা, ভুল কৰিলে ক্ষমা কৰিব জানা, আৰু নিজতকৈ দুৰ্বল মানুহকো সন্মান কৰিব জানা। আজিৰ সমাজত বহুতে ভাবে কঠোৰ হলেহে শক্তিশালী দেখা যায়, কিন্তু প্ৰকৃত সত্যটো হ'ল দয়ালু হোৱাটোৱে আটাইতকৈ ডাঙৰ সাহস। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে? মানুহে আপোনাৰ উপকাৰ পাহৰি যাব পাৰে, আপোনাৰ সহায় পাহৰি যাব পাৰে, কিন্তু আপুনি কৰা সন্মান বা অপমান তেওঁলোকে আজীৱন মনত ৰাখিব। এইকাৰণে কোৱা হয়, আপুনি কিমান ডাঙৰ মানুহ সেয়া গুৰুত্বপূৰ্ণ নহয়, আপুনি কিমান ভাল মানুহ সেয়াহে গুৰুত্বপূৰ্ণ। সৰু মানুহ বুলি কাকো হেয় জ্ঞান নকৰিব। কাৰণ সময় সদায় একে নাথাকে। আজি আপোনাৰ তলত থকা মানুহে কাইলৈ আপোনাক ওপৰলৈ তুলি ধৰিব পাৰে। এই পৃথিৱীত মানুহে বহু কথাই লুকুৱাই ৰাখে। দুখ লুকুৱাই, কষ্ট লুকুৱাই, কেতিয়াবা চকুৰ পানীও হাঁহিৰে লুকুৱাই ৰাখে। কিন্তু নিজৰ ব্যৱহাৰটো কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰে। আপুনি যদি বিচাৰে সকলোৱে আপোনাক সন্মান কৰক, আপোনাৰ অনুপস্থিতিতো আপোনাৰ ভাল কথা কওক, তেন্তে এটা কামেই কৰক, ব্যৱহাৰত শুদ্ধ হওক। কাৰণ মানুহৰ প্ৰকৃত চিনাকি ব্যৱহাৰে দিয়ে। কথাখিনি ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।